নমস্কাৰ। সেয়াই মই আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। মই এইজোপা থলপদ্ম বা কমল বুলি কয়, কমল বুলি কয়। মই এই গছ এনেকুৱা এটা ডালৰ পৰা কেনেকৈ নিজে ঘৰতে এইটো টাবত লগাইছোঁ তাকে আপোনালোকক দেখুৱাব খুজিছোঁ। এইবিলাক কলি আহিছে। মই এই পুলিটো লগাই প্ৰথমতে এই ঠিকাবিলাক যে আছে কৰিবৰ কাৰণে বন্ধ কৰিবৰ কাৰণে সৰু পাথৰ দিয়া নাছিলোঁ, কিন্তু এটা ডাঙৰ পাথৰ তলত দি লৈছিলোঁ যাতে পানীটো ওলাই যোৱা বাধা নাপায়। তাৰপাছত মই এনেকুৱা এটা নাৰিকল গুচাই গোটাই নাৰিকল এটা গুচাই এইদৰে তলত দি লৈছিলোঁ। কাৰণ এইকেইটা যিহেতু ডাঙৰ গছ হ'ব, ইয়াৰ শিপাবিলাক তললৈকে যাব, তেতিয়া মানে শিপাবিলাকে এই নাৰিকলৰ বাকলিৰ পৰা যিটো সাৰ পাব সেই সাৰটো গ্ৰহণ কৰি সিহঁতি বাঢ়িব পাৰিব। তাৰপিছত মই দিছোঁ ইয়াত এইটো মই ঘৰতে তৈয়াৰ কৰি লোৱা পচন সাৰৰ লগত মই গাৰ্ডেন চইল মিলাই লৈছোঁ। পচন সাৰটো মই এনেকৈ তৈয়াৰ কৰিছোঁ। পাকঘৰৰ পৰা ওলোৱা পাচলি বাকলিবিলাক গোটাই ইয়াৰ ওপৰত মাটি দি গোটাই থৈ যাওঁ। যেতিয়া এমাহমান হয় তাৰপাছত ইয়াত মই গাৰ্ডেন চইলখিনি ঢালি দিছোঁ। নৰ্মেল এতিয়া এই ইমান আধা পৰিমাণৰ গাৰ্ডেন চইল দিয়াৰ পাছত মই ইয়াতে এইডাল এই থলপদ্ম গছৰ ডাল এনেকৈ এই নাৰিকলৰ বাকলিটো ঢুকি পোৱাকৈ মই এনেকৈ দিছোঁ। তাৰ লগতে এডাল সৰু দি দিছোঁ, গজিলে দুইডালেই গজিলে দি তাৰ ওপৰত মই এইদৰে নাৰিকলৰ বাকলিৰ পৰা উলিওৱা জাবৰ সৰু কৰি পেলাই মিহি কৰি লৈ থৈছোঁ, সেইখিনি দিম যাতে এই পানীটো শুহি ৰাখি গছডালক ঠন ধৰি উঠাত সহায় কৰে। এতিয়া ইয়াৰ ওপৰত ভৰ্তি কৰি দিব নালাগে, ভৰ্তি কৰি দিলে পানী দিয়াত অসুবিধা হয়। এইখিনি পচন সাৰ আৰু গাৰ্ডেন চইল মিক্স কৰা মাটি ইয়াত দি দিছোঁ। ইমানখিনি মই খালি ৰাখিছোঁ বোলে ইয়াতে তেতিয়া পানী দিয়াৰ লগে লগে পানীখিনি তললৈ বাগৰি নাযায়। এতিয়া এই গুড়ি নাৰিকলৰ বাকলিখিনিৰ পৰা ওলোৱা যিখিনি গুড়ি সেইখিনি পাছত মই কিবা কামত ব্যৱহাৰ কৰিম আপোনালোকক দেখুৱাম। ঠিক সেইদৰে মই এইজোপা আমি চম্পা ফুল বুলিও কওঁ, কিছুমানে গুলঞ্চ বুলি কয়, ইংলিছ নাম ইয়াৰ টেম্পল ফ্লাৱাৰ। তাকো ইয়াতে সেইটো বিধিমতেই ইয়াত মই ডাঙৰ কৰিছোঁ। ইয়াৰ ফুলবিলাক এয়া ফুলি আছে। এই ফুলবিধ অসমৰ মঠ মন্দিৰবিলাকত ৰজা মহাৰজাৰ দিনাৰ পৰা ইয়াক ৰোপণ কৰি ৰুই আহিছে আৰু এই ফুল সকলো পূজাতে ইয়াৰ প্ৰয়োজন হয়। সেইকাৰণে মোৰ এই ফুলডাল খুব ভাল লাগে। মই এই ডালটো এটা মন্দিৰৰ পৰা খুজি আনি ইয়াত লগাইছোঁ। এতিয়া এইটো 3ডাল হৈ গৈছে। ইয়াক মই এটা বেলেগ এটা ডাঙৰ পাত্ৰলৈ পাছত ইয়াক উঠাই তুলি নিম, সেয়া ভিডিঅ' আপোনালোকক দেখুৱাম। ইয়াত মই এতিয়া পৰ্যাপ্ত পৰিমাণে পানী দিম। এই পানী সন্ধিয়া সময়ত সদায় দিব লাগিব, কাৰণ এতিয়া বৰষুণ নহয়। ইয়াৰ পানী নাৰিকলৰ বাকলিখিনিয়ে জিপটো ৰাখি থ'লে গছডালত পোখা মেলাত সহজ হ'ব। এতিয়া ইয়াক মই অলপ ছাঁ জেগাত ৰাখি দিম। তুমি ছাঁ জেগাত ৰাখি দিছা? এতিয়া ছাঁ জেগাত ৰাখি দিম, তেতিয়া গজালি মেলিবলৈ সহজ হ'ব।